আজিৰে পৰা 3 দিনৰ বাবে বন্ধ থাকিব নলবাৰী শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসা সেৱা। 3 দিনৰ বাবে বন্ধ থাকিব আন্তঃ বিভাগ আৰু বৰ্হি বিভাগৰ সকলো সেৱা। চিকিৎসালয়খনৰ 4জন ডক্টৰ আৰু স্বাস্থ্যকৰ্মীৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ। আৰু তাৰ পিছতে জাৰি কৰিছে এই নিৰ্দেশনা। এই নিৰ্দেশনা জাৰি কৰিছে নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে। চিকিৎসালয়খনৰ অধীক্ষকলৈ জাৰি কৰিছে এই নিৰ্দেশনা। পুনৰবাৰ জনাইছো, আজিৰে পৰা 3 দিনৰ বাবে বন্ধ থাকিব নলবাৰী শহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ চিকিৎসা সেৱা। 3 দিনৰ বাবে বন্ধ থাকিব আন্তঃ বিভাগ আৰু বৰ্হি বিভাগৰ সকলো সেৱা। চিকিৎসালয়খনৰ 4জন ডক্টৰ আৰু স্বাস্থ্যকৰ্মীৰ দেহত ধৰা পৰিছিল কোভিড-19 পজিটিভ। তাৰ পিছতে জাৰি কৰিছে এই নিৰ্দেশনা। নলবাৰী স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালকে জাৰি কৰিছে নিৰ্দেশনা। অসম সংবাদ, আপোনাৰ মঞ্চ, আপোনাৰ কণ্ঠ।